হেল্ল' বন্ধুসকল, আপোনাসকল সকলো ভালে আছেনে? আজি মই নতুন আৰু এটা ভিডিঅ' লৈ আপোনাসকলৰ সন্মুখত আহিছোঁ। আজি মই গুৱাহাটীত আছোঁ। আজি মই গৈ আছোঁ এটা মোকামত গৈ আছোঁ। এইটো হৈছে মোকামৰ ৰাস্তা। মোকামটো হৈছে পাহাৰৰ ওপৰত। লগত থাকিব মোকামটো মই দেখাম আৰু ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে চাব, নিশ্চয় ভাল লাগিব। ইয়াত ওপৰত মোকাম এটা আছে, ইয়াত যাম আৰু ইয়াত যাম। বুঢ়া মানুহজন কেনেকৈ উঠি আছে। দেখিব পৰা নাই। ওপৰৰ পৰা পানী আহি আছে। সকলোতকৈ সৰু পৰা পাহাৰ এটা নদী আছো।
মাজে মাজে গৈ আছোঁ। ইয়াত হাতী আহে নেকি? আহে ন? বা ক'ত আহিলোঁ বে? আজি কমলা খাম। কমলা খোৱা ইয়াত কোনোবাই মাৰে খালি এটা মাৰে এইফালে গৈ এই ইয়াত যাম। এইটো হৈছে মুকাম একেবাৰে ওপৰত। তাত যোৱাৰ পাছত মই ক'ম মানে কি হৈছিলে, কোন হয়, ইমান পাহাৰৰ ওপৰত ক'ত কেনেকৈ আহিলে। ইফালে উঠিব পৰা যায়, সিফালে নাযাওঁ, তোমালোকে ইফালে যাওঁ। যিটো কাৰণে আহিছিলোঁ মুকামত যাবৰ কাৰণে ইয়াত গৈ আছোঁ। বা ইমান ওপৰত উঠিব লাগিব নি এতিয়ালৈকে? ক'ত আহিলোঁ? পুৰা একেবাৰে চাৰিওফালে পাহাৰ আৰু জংঘল, হাবি বননি হয়। বহুত বিৰত বিষাই আছোঁ। বা ক'ৰ পৰা আহিলোঁ দে? এই তলফালে আহিছোঁ। তলফালে আহি এতিয়া যাওঁ মুকামত। ফাইনেলি মুকাম আহি পালোঁ। ইয়াৰ পৰা পানী ওলাই উজু পৰিব লাগে, তাৰপাছত মুকামত সোমাব লাগে। ক'ত আহিছোঁ, ক'ৰ পৰা ক'ত আহিছোঁ। আজি য'ত আহিছোঁ একেবাৰে পাহাৰৰ ওপৰত হয় আৰু ওপৰত নাই। মানে ইয়াত মানে আমালোকৰ মানে বিজি বন্ধু হয়, মানে আল্লাৰ অলি বুলি কয়। ইয়াত কেতিয়া আহিছিলে কোনেও গম নাপায়। মানে হ'ব পাৰে আজিৰ পৰা 100 বছৰ আগতো হ'ব পাৰে, সঠিক কোনেও নাজানে। ইয়াত মানে দৰগাহ হয়। তেওঁ ইয়াত মানে আহি থাকিছিলে, একেবাৰে ওপৰত আহিছিলে। তাত আজি আহিছোঁ, আহি চালোঁ। এতিয়া যাবলৈ ওলাইছোঁ, যাওঁগৈ। যিটো কাৰণত আহিছিলোঁ আহিলোঁ, আহি দোৱা কৰিলোঁ আৰু দৰগাহখন চালোঁ। এতিয়া আল্লাৰ অলিয়ে দৰগাহখন চালোঁ, ভাল লাগিছে। এতিয়া লাহে লাহে ঘৰত যাবলৈ ওলাইছোঁ। বহুত ওপৰত হয়, কিন্তু বহুত কষ্ট লাগিছে আহোঁতে। একেবাৰে কঁকাল চকাল বিষাই গ'ল। মানে বন্ধুসকল, তোমালোক যদি আহিবলৈ আশা আছে আহিবা। ইয়াত হ'ল গুৱাহাটী 6 মাইল আহি ইয়াৰ ভিতৰফালে আহিলে পাঞ্জাবাৰী বোলে, বটাগলি বোলে, ইয়াত একেবাৰে টাইট লৈ আহিব। তাৰপাছতে ইয়াত আৰু গাড়ী নাহে, খোজকাঢ়ি আহিব লাগিব। বহুত ওপৰত হয়, কিন্তু একেবাৰে ওপৰত। ইয়াৰ ওপৰত আৰু মানে নাই, ওপৰত মানে বহুত ওপৰত, একেবাৰে মানে পাহাৰে বগাই উঠিব লাগে। বহুত ভাল লাগিছে, কিন্তু আহক তোমালোকৰ বন্ধুসকল, আহক, ভাল লাগিব। এই দেখোন একেবাৰে ওপৰত চালোঁ, ভাল লাগিছে, বহুত ভাল লাগিছে। প্ৰায় একেবাৰে তলৰ পৰা ওপৰত আহোঁতে আধা ঘণ্টামান লাগি গ'ল, ইমান সময় লাগিছে। গাড়ীটো আহিব নোৱাৰোঁ, খোজকাঢ়ি আহিব লাগে। বহুত ভাল লাগিছে। আজি মানে এনেকুৱা লাগিছে মনৰ আশা কিবা এটা পূৰণ হৈছে। বহুত দিনৰ পৰা ভাবিছিলোঁ এনেকুৱা ঠাইত আহিম বুলি, আহিলোঁ। তোমালোকৰ দোৱাত সকলো দোৱা কৰিবা, ভালে থাকা। বাই বাই। আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ।